মই চেমিম আল কোৰআন আৰু হাদিছ চেনেল ইউটিউবৰ জৰিয়তে সকলোকে ইস্তেকবাল জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। আজিৰ বিষয় হ'ল ৰজব মাহ। চন্দ্ৰ মাহৰ ইছলামিক কেলেণ্ডাৰৰ অনুসৰি ৰজব, শ্বাবান আৰু ৰমজান যথাক্ৰমে সপ্তম, অষ্টম আৰু নৱম মাহ। ৰজব মাহৰ 9 জুন চাই হজৰত ৰাছুলুল্লাহ ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লামে এই দোৱা পাঠ কৰিবলৈ হুকুম দিছিল, অৰ্থাৎ, হে আল্লাহ, ৰজব মাহত আমাৰ বাবে বৰকত দান কৰা আৰু শ্বাবান মাহতো একে কল্যাণ দান কৰা আৰু বৰকতপূৰ্ণ ৰমজান মাহটোক আমাক পোৱাই দিয়া। ইছলামৰ ইতিহাস তথা ধৰ্ম এই তিনিওটা মাহৰ গুৰুত্ব অপৰিসীম। এই তিনিওটা মাহত যথাক্ৰমে লাইলাতুল মিৰাজ বা শবে মিৰাজ, লাইলাতুল বাৰাত বা শবে বাৰাত আৰু লাইলাতুল কদৰ বা শবে কদৰৰ দৰে তিনিটা সৰ্বোত্তম ৰাতি আছে, যাৰ ফজিলত তথা মহত্ব সহস্ৰ মাহৰ তথা শতাধিক বছৰতকৈও অধিক। ৰজব মাহৰ ২৭ তাৰিখক শবে মেৰাজ বোলা হয়। আল্লাহৰ ৰছুল হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লাম আল্লাহৰ আমন্ত্ৰণ তথা অনুমতি ক্ৰমে জড়জগতৰ উচ্চতম সীমা পৰ্যন্ত ভ্ৰমণ কৰি আল্লাহৰ সাক্ষাৎ তথা ইছলামিক জীৱনৰ ব্যৱস্থাৰ কেইটামান মৌলিক বিধি-বিধান তথা পথ নিৰ্দেশিকা লাভ কৰিছিল। বিশ্বনবী হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লামৰ নবুৱত প্ৰাপ্তিৰ ১০ম বছৰত, কোনো কোনো বৰ্ণনাত ১২শ বছৰত, হিজৰতৰ ৩ বা ১ বছৰৰ আগত, আৰবীত ৰজব মাহৰ ২৭ তাৰিখৰ ৰাতিক আল্লাহ তাআলাই তেওঁক খন্তেক সময়ৰ ভিতৰতে মক্কা মছজিদে হাৰামৰ পৰা সুদূৰ জেৰুজালেমৰ মছজিদত আকছালৈ আৰু তাৰ পৰা মহাকাশৰ ঊৰ্ধ্বতম স্থানলৈ লৈ গৈছিল। উদ্দেশ্য আছিল তেওঁক বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য আৰু সৃষ্টিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৰ কিছু নিদৰ্শন দেখুওৱাৰ। ইছলামিক পৰিভাষাত এই ইন্দ্ৰিয়তীত তথা অলৌকিক ঘটনাকেই মিৰাজ বোলা হয়। পবিত্ৰ কোৰআনত ১৭ নং সূৰা বনী ইছৰাইলৰ প্ৰথম আয়াতত এই সম্পৰ্কে আল্লাহ তাআলাই কৈছে, সেইজন অৰ্থাৎ আল্লাহ তাআলা পবিত্ৰ, যিজনে তেওঁৰ বান্দাক অৰ্থাৎ তেওঁৰ ভক্ত হজৰত মুহাম্মদক এৰাতিত কাবা ঘৰৰ পৰা অতি দূৰৱৰ্তী ঘৰলৈ অৰ্থাৎ জেৰুজালেম বাইতুল মুকদ্দাছলৈ ভ্ৰমণ কৰাই নিছিল, যাৰ অৰ্থাৎ যি দূৰৱৰ্তী ঘৰটোৰ চাৰিওপিনে মই মঙ্গলময় কৰি থৈছিলোঁ, যাতে মই তেওঁক অৰ্থাৎ হজৰত মুহাম্মদক মোৰ কিছুমান নিদৰ্শন দেখুৱাব পাৰোঁ। নিশ্চয় তেওঁ অৰ্থাৎ আল্লাহ তাআলা সৰ্বশ্ৰোতা সৰ্বদৰ্শী। মিৰাজৰ ভ্ৰমণ দুটা অংশ, এটা মক্কাৰ পৰা জেৰুজালেম আৰু আনটো জেৰুজালেমৰ পৰা ঊৰ্ধ্বতম জগতৰ প্ৰথম অংশৰ ভ্ৰমণ বুৰাকৰ দ্বাৰা সম্পন্ন কৰা হৈছিল। আৰবীত বৰ্ক মানে বিদ্যুৎ বা বিজুলী, এতেকে বুৰাক অৰ্থ হ'ল বিদ্যুৎ বাহন। আল্লাহৰ ৰছুল হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লামক বিদ্যুৎ গতি সম্পন্ন এটি বাহনেৰে এই ভ্ৰমণ কৰোৱা হৈছিল। দ্বিতীয় অংশ ঊৰ্ধ্বতম কৰিছিল মিৰাজৰ দ্বাৰা। আৰবীত মিৰাজ শব্দৰ অৰ্থ ইংৰাজীত লিফ্ট বুলি কোৱা হয়। হাদিছত উল্লেখিত হৈছে যে আল্লাহৰ ৰছুল হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লাম আৰু ফেৰেশতা হজৰত জিব্ৰাইল আলাইহিস সালাম এটুকুৰা প্ৰশস্ত তক্তাত উঠি
তীব্ৰ গতিৰে ঊৰ্ধ্ব জগতৰ পিনে ৰাওনা হৈছিল। মিৰাজৰ ঘটনাৰ বিৱৰণ। আৰবী ৰজব মাহৰ ২৭ তাৰিখ, নিস্তব্ধ ৰাত্ৰি, আল্লাহৰ ৰছুল হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম মছজিদে হাৰামত শুই আছিল। এনেতেই আল্লাহৰ হুকুমত ফেৰিস্তা হজৰত জিব্ৰাইল আলাইহিছ সালাম তেওঁৰ ওচৰত আহি উপস্থিত হ'ল। হজৰত জিব্ৰাইল আলাইহিছ সালাম চিন্তা কৰিব আৰম্ভ কৰিছিলহে আল্লাহৰ পৰা হুকুম হ'ল, হে জিব্ৰাইল আলাইহিছ সালাম, তুমি মোৰ প্ৰিয় হবিবৰ ভৰিৰ তলুৱাত জিভাৰে হুৰহুৰাই দিয়া। হজৰত জিব্ৰাইল আলাইহিছ সালাম তাকে কৰিলে। হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লাম চকু মেলি চালে, আহাৰ কাৰণ সুধিলে। তাৰ পাছত তেওঁক হৃদয় পৰীক্ষা কৰা হ'ল আৰু তাৰ পিছত তেওঁৰ চিনা চাক কৰা হ'ল। তেওঁৰ হৃৎপিণ্ড জমজম কুঁৱাৰ পানীৰে ধৌত কৰা হ'ল আৰু তাত সাহস, শক্তি, দৃঢ়তা আৰু প্ৰত্যয় স্থিৰ কৰা হ'ল। তাৰ পিছত জন্তুৰ আকৃতি এটি বাহন অনা হ'ল। ই বিজুলীৰ বেগে চলে, নাম বুৰাক। আল্লাহৰ ৰছুল হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামে বুৰাকত উঠিল। হজৰত জিব্ৰাইল আলাইহিছ সালাম সহযাত্ৰী হ'ল। এই ভ্ৰমণৰ সময়ত এঠাইত কোনোবাই চিঞৰি মাতিলে, ইফালে আহা। তেওঁ সেইফালে ভ্ৰূক্ষেপ নকৰিলে। হজৰত জিব্ৰাইল আলাইহিছ সালামে ক'লে, আপোনাক ইহুদী ধৰ্মৰ পিনে আহ্বান কৰা হৈছিল। আন এঠাইত ধ্বনি হ'ল, ইফালে আহা। তেওঁক সিফালে কৰ্ণপাত নকৰিলে। হজৰত জিব্ৰাইল আলাইহিছ সালামে ক'লে, আপোনাক খ্ৰীষ্টান ধৰ্মৰ পিনে আহ্বান কৰা হৈছিল। আৰু এঠাইত এজনী ৰূপৱতী গাভৰুৱে মাতিলে, এইফালে আহা। তেওঁ তাইৰ পিনে দৃষ্টিপাত নকৰিলে। হজৰত জিব্ৰাইল আলাইহিছ সালামে ক'লে, এইজনী ধুনীয়া। তাৰ পিছত এজনী অতিশয় বৃদ্ধা তিৰোতা চকুত পৰিল। হজৰত জিব্ৰাইল আলাইহিছ সালামে ক'লে, এইজনীৰ পিনে চাই ধুনীয়াৰ বয়স অনুমান কৰক। ইয়াৰ পাছত আকৌ এঠাইত এজন লোক আহ্বান কৰিলে। তেওঁ সেইফালেও ঘূৰি নাচালে। হজৰত জিব্ৰাইল আলাইহিছ সালামে ক'লে, এইটো আছিল চয়তান। সি আপোনাক বিপথগামী কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ পিছত বাইতুল মুকদ্দাছত উপস্থিত হয়। তেওঁ তাত নবী হজৰত চুলাইমান আলাইহিছ সালামৰ ইবাদতখানাত প্ৰৱেশ কৰিলে। তাত পূৰ্বৱৰ্তী সকলো নবী আৰু ৰছুলৰ লগত তেওঁৰ সাক্ষাৎ হ'ল। সকলো নবী তেওঁৰ অপেক্ষাত আছিল। নামাজৰ কাৰণে সকলোৱে শাৰী বান্ধি থিয় হ'ল। হজৰত জিব্ৰাইল আলাইহিছ সালাম হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ হাতত ধৰি ইমামতিৰ বাবে আগবঢ়াই দিলে। সকলোৱে তেওঁৰ ইমামতিত নামাজ আদায় কৰিলে। ইয়াৰ পিছত তেওঁৰ সন্মুখত ৩টা পেয়ালা ৰখা হ'ল। ইয়াৰে এটাত মদ, এটাত গাখীৰ আৰু এটাত পানী। তেওঁ গাখীৰৰ পেয়ালাটো উঠাই ল'লে। হজৰত জিব্ৰাইল আলাইহিছ সালামে ক'লে, আপুনি স্বাভাৱিক পথটো বাছি ল'লে। ইয়াৰ পিছত এখন অতি সুন্দৰ মিৰাজ অনা হ'ল। আৰবীৰ মিৰাজ শব্দৰ অৰ্থ ইংৰাজীত ক'বলৈ গ'লে লিফ্ট। হজৰত জিব্ৰাইল আলাইহিছ সালাম হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি সাল্লাম তাত উঠি ঊৰ্ধ্বলোকৰ পিনে যাত্ৰা কৰিলে। খন্তেক পিছতে লিফ্ট প্ৰথম আসমান অৰ্থাৎ মহাকাশ প্ৰথম স্তৰত ৰৈ গ'ল। তাত এখন দুৱাৰ আছে, নাম বাবুল হাফাজাত। দুৱাৰৰ ৰক্ষী ফেৰিস্তা শুভেচ্ছা জ্ঞাপন কৰিলে। প্ৰথম আসমানত প্ৰৱেশ কৰি এজন সুন্দৰ সুগঠন উজ্জ্বল লোক দেখিবলৈ পালোঁ। তেওঁ এবাৰ সোঁফালে চাই আনন্দ প্ৰকাশ কৰে আৰু এবাৰ বাওঁফালে চাই দুখ প্ৰকাশ কৰে।
হজৰত জিব্ৰাইল আলাইহিছলামে ক'লে, এখেত মানৱ জাতিৰ আদি পিতা হজৰত আদম আলাইহিছলাম। তেওঁৰ সোঁফালৰ মানুহখিনি পুণ্যৱান। তেওঁলোকৰ সুপৰিণতিৰ কথা ভাবি আনন্দ প্ৰকাশ কৰে আৰু বাওঁফালৰ মানুহখিনি পাপী। সেয়েহে তেওঁলোকৰ সেইসকলৰ সন্তানৰ কুপৰিণতিৰ কথা ভাবি দুখ প্ৰকাশ কৰে। ইয়াৰ পিছত কিছুমান ৰূপত তেওঁক ঘটনা দেখুওৱা হ'ল। প্ৰথম, কিছুমান মানুহে এঠাইত খেতি চপাই আছে। তেওঁলোকে যিমানে চপায় সিমানে বেছি হয়। তেওঁ অৰ্থাৎ হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু তাআলা আলাইহি ছাল্লামে সুধিলে, এওঁলোক কোন? হজৰত জিব্ৰাইল আলাইহিছলামে ক'লে, এওঁলোক আল্লাহৰ পথত জিহাদকাৰী লোক। দ্বিতীয়, তেওঁ হজৰত মুহাম্মদ মুস্তাফা ছাল্লাল্লাহু আলাইহি ছাল্লাম আন এঠাইত কিছুমান মানুহৰ মূৰত শিল নিক্ষেপ কৰি চূৰ্ণ বিচূৰ্ণ কৰি থকা হৈছে। সোধা হ'ল, এইসকল কোন? কোৱা হ'ল, এওঁলোক হ'ল ব্যস্ততাৰ অজুহাতত নামাজৰ জৰিয়তে আল্লাহৰ ওচৰত মূৰ অনবত কৰাৰ সময়ত উলিয়াব নোৱাৰা লোক। তৃতীয়, কিছুমান মানুহে জন্তুৰ দৰে ঘাঁহ খাই আছে। সোধা হ'ল, এইসকল কোন? কোৱা হ'ল, এওঁলোক হিচাপ কৰি জাকাত আদায় নকৰি নিজে নিজৰ জাকাত ভক্ষণ কৰা লোক। চতুৰ্থ, এজন মানুহে খৰিৰ বোজা বান্ধি তুলিবলৈ চেষ্টা কৰি আছে, কিন্তু তুলিব পৰা নাই। অথচ সি আৰু কিছুমান খৰি সংগ্ৰহ কৰি বোজাটো ডাঙৰ কৰি আছে। সোধা হ'ল, এই বুৰ্বক মানুহজন কোন? কোৱা হ'ল, সেই লোক যি নিজৰ ওপৰত অৰ্পিত সীমিত দায়িত্ব পালন কৰিব নোৱাৰে, অথচ ডাঙৰ মানুহ বোলাবৰ কাৰণে আৰু কিছুমান সামাজিক দায়িত্ব মূৰত পাতি লৈ সকলো কাম পণ্ড কৰি দিয়ে। পঞ্চম, দেখা গ'ল এঠাইত শিলত এটি সৰু সুৰুঙা হ'ল আৰু তাৰ পৰা এটি শকত ষাঁড় গৰু ওলাই আহি সি পুনৰ সেইপিনেদি সোমাই যাবলৈ বিচাৰিছে, কিন্তু যাব পৰা নাই। সোধা হ'ল, এইটো কি বেপাৰ? কোৱা হ'ল, এইটো হ'ল সেই লোক যি দায়িত্বহীনভাৱে গণ্ডগোলীয়া কথা কৈ যায় আৰু পিছত ভুল উপলব্ধি কৰি তাক স্পষ্টীকৰণ দিব খোজে, কিন্তু পৰিস্থিতিয়ে তাত বাধা দিয়ে। ষষ্ঠ, আন এঠাইত কিছুমান মানুহৰ জিভা আৰু ওঁঠ কেঁচীৰে কাটি থকা হৈছে। সোধা হ'ল, এই লোকসকল কোন? কোৱা হ'ল, এওঁলোক দায়িত্বহীন বক্তা, যিসকলে নভবা নিচিন্তাকৈ কথা কৈ সমাজত ফিতনা সৃষ্টি কৰে। সপ্তম, আন এঠাইত কিছুমান মানুহে নিজৰ মাংস নিজে কাটি কাটি খাই আছে। সোধা হ'ল, এওঁলোক কোন? কোৱা হ'ল, মিছা, বাজে আৰু অৰ্থহীন কথাত জিভাৰ ব্যৱহাৰ কৰা লোক। অষ্টম, আন এঠাইত কিছুমান মানুহ দেখা গ'ল, সিহঁতৰ নখবোৰ বাঘৰ নখৰ দৰে আৰু সেই নখেৰে নিজৰ মুখমণ্ডল আৰু বুকু আঁচুৰি চিৰাচিৰ কৰি আছে। সোধা হ'ল, এইসকল কোন? কোৱা হ'ল, আনৰ গীবত অৰ্থাৎ আনৰ পিছত বদনাম কৰা আৰু আনৰ ইজ্জত সমাজত হানি কৰা লোক। নৱম, কিছুমান মানুহ দেখা গ'ল, সিহঁতৰ পেটবোৰ অস্বাভাৱিকভাৱে বাঢ়ি গৈছে আৰু সিহঁতৰ পেটত সাপ ভৰি আছে। সিহঁতৰ কাষেৰে পাৰ হৈ যোৱা মানুহবোৰে পেটত লাঠি মাৰি গুচি যায়, কিন্তু সিহঁতে লৰচৰ কৰিব নোৱাৰে। সোধা হ'ল, ইহঁত কোন? কোৱা হ'ল, ইহঁত সুদখোৰ। দশম, আৰু কিছুমান মানুহ দেখা গ'ল, সিহঁতৰ এফালে তাজা মাংস আৰু আনফালে পচা দুৰ্গন্ধযুক্ত মাংস আছে। সিহঁতে তাজা মাংস এৰি পচা মাংসবোৰ মকৰামকৰিকৈ খাই আছে। সোধা হ'ল, ইহঁত কোন? কোৱা হ'ল, ইহঁত নিজৰ বৈধ স্ত্ৰী বাদ দি
অন্য অবৈধ তিৰোতাৰ লগত সহবাস কৰা লোক। একাদশ, এঠাইত কিছুমান তিৰোতা দেখা পালে সিহঁতৰ স্তনত ৰছী লগাই ওলোমাই ৰখা হৈছে। সোধা হ'ল, এই তিৰোতাবিলাক কোন? কোৱা হ'ল, এইবিলাক সেই তিৰোতা যিবিলাকে স্বামীৰ অনুপস্থিতিত অইন লোকক দেহদান কৰি সন্তান জন্ম দি নিজৰ স্বামীৰ ঔৰস্যাত সন্তান বুলি কয়। দ্বাদশ, উক্ত ঘটনাবোৰ দেখাৰ পিছত নবী কৰিম হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম এনে এজন ফেৰেস্তাৰ লগত সাক্ষাৎ হ'ল যিজনে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰি আছে। হাঁহিৰ ৰেঙনি তেওঁৰ মুখত নাই, একেবাৰে কঠোৰ হৃদয়ৰ ফেৰেস্তা। জিব্ৰাইল আলাইহিছ ছালামে ক'লে, এওঁ দুজখৰ জিম্মাদাৰ। নবী কৰিম হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম দুজক চোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে লগে লগে সন্মুখৰ পৰ্দা উন্মুক্ত কৰি দিয়া হ'ল আৰু দুজখৰ অভ্যন্তৰীণ সকলো ঘটনা তেওঁৰ দৃষ্টিগোচৰ হ'ল। এই ঘটনাবোৰ দেখাৰ পিছত মই আৰু জিব্ৰাইল আলাইহিছ ছালাম দ্বিতীয় আসমানত উপস্থিত হ'লোঁ। তাত দুগৰাকী সুন্দৰ যুৱক দেখিবলৈ পালোঁ। তেওঁলোক হ'ল হজৰত ঈসা আলাইহিছ ছালাম আৰু হজৰত ইয়াহয়া ইবনে জাকাৰিয়া আলাইহিছ ছালাম। ইয়াৰ পিছত তৃতীয় আসমানত উপস্থিত হ'লোঁ। তাত এগৰাকী এনেকুৱা ব্যক্তিৰ সৈতে সাক্ষাৎ হ'ল যাৰ ৰূপ সৌন্দৰ্য পূৰ্ণিমাৰ জোনৰ দৰে উজ্জ্বল। পৰিচয় হ'ল তেওঁ হজৰত ইউসুফ আলাইহিছ ছালাম। ইয়াৰ পিছত চতুৰ্থ আসমানত গ'লোঁ। তাত হজৰত ইদ্ৰিছ আলাইহিছ ছালামৰ লগত সাক্ষাৎ হ'ল। ইয়াৰ পিছত পঞ্চম আসমানত হজৰত হাৰুন আলাইহিছ ছালামৰ আৰু ষষ্ঠ আসমানত হজৰত মুছা আলাইহিছ ছালামৰ লগত সাক্ষাৎ হ'ল। সপ্তম আসমানত উপস্থিত হৈ দেখিলোঁ এটি আটক-ধুনীয়া দালান বাইতুল মামুৰ। ইয়াত প্ৰতিদিনে ৭০,০০০ ফেৰেস্তা প্ৰৱেশ কৰে, যিসকলে ওলাই পুনৰ তাত প্ৰৱেশ নকৰে। এইদৰে কিয়ামত পৰ্যন্ত ফেৰেস্তাৰ প্ৰৱেশ ঘটিয়ে থাকিব। যিসকল ওলাই আহিব দ্বিতীয়বাৰ তাত প্ৰৱেশ নকৰে। বাইতুল মামুৰ পদূলি মুখত এগৰাকী সুন্দৰ সুঠাম দেহৰ বয়সীয়াল বুজুৰ্গ লোক দেখিবলৈ পালোঁ। পৰিচয় হ'ল তেওঁ আমাৰ জাতিৰ পিতা হজৰত ইব্ৰাহিম আলাইহিছ ছালাম। ইয়াৰ পিছত হজৰত জিব্ৰাইল আলাইহিছ ছালাম আৰু হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম সিদৰাতুল মুনতাহাত গৈ উপস্থিত হ'ল। এই সিদৰাতুল মুনতাহা সৃষ্টি আৰু স্ৰষ্টাৰ মাজত মধ্যৱৰ্তী সীমা ৰেখা। ইয়াতে ফেৰেস্তাসকলে আল্লাহৰ পৰা আদেশপ্ৰাপ্ত হৈ বিশ্ব জগতৰ পৰিচালনাৰ কামত নিয়োজিত হয়। ইয়াতে তেওঁক জান্নাতৰ অপূৰ্ব আৰু মনোৰম দৃশ্যাৱলী দেখুওৱা হ'ল। জান্নাতৰ এই মনোমোহন দৃশ্য কোনেও চকুৰে দেখা নাপায় কাৰণে শুনা নাই আৰু কাৰো হৃদয় অনুভৱো কৰিব পৰা নাই। এই জান্নাত আল্লাহ তাআলাই তেওঁৰ অনুগত বান্দাসকলৰ কাৰণে তৈয়াৰ কৰি ৰাখিছে। মোৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টি এইখিনিতে সামৰিলোঁ। ইনশাআল্লাহ আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।